Hi everyone. So মই আপোনালোকক আজি লৈ গৈ আছোঁ খ্ৰীষ্টিয়ান মেডিকেল কলেজ বেলোৰ। ইয়াৰে দুটা কেম্পাছ আছে, এটা হ'ল আপোনাৰ মেইন বেলোৰত আছে আৰু এটা ৰাণীপেট কেম্পাছ আছে, যোনটো নেকি নতুনেই কৰিছে। চ' এই কেম্পাছতো আপোনাৰ মেইনলি নিউৰো, তাৰপিছত কাৰ্ডিঅ' এণ্ড হেপাটলজি এইকেইটা ডিপাৰ্টমেণ্ট ইয়াতে আছে, আৰু বাকী আপোনাৰ গাইনী, মেডিচিন এণ্ড এভৰিথিং আপোনাৰ মেইন বেলোৰ কেম্পাছত আছে। চ' মই আপোনালোকক আজি লৈ আহিছোঁ ৰাণীপেট কেম্পাছত। ইয়াতে আপোনালোকে বহুত ভাল ট্ৰিটমেণ্ট পায়, আপোনাৰ কষ্ট ইফেক্টিভ ট্ৰিটমেণ্ট পায়, ল' কষ্টতে হৈ যায়। চ' আমি ইয়াতে কিবা এটা ট্ৰিটমেণ্ট লৈ আছিলোঁ, চ' মই ভাবিলোঁ এবাৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চ' মই এতিয়া আপোনালোকক হস্পিটেলৰ ফুল ডিটেইলছটো দেখাম, তাৰপিছত কেনেকৈ আহিব পাৰি সেইটো মই আপোনালোকক কৈ দিম ভিডিঅ'টোৰ এণ্ডত। চাই থাকক। আপোনাৰ ৰাণীপেট কেম্পাছটো সেই তাতে আপোনালোকে ব্লু সেইটো দেখি আছে, তাৰে পৰাই ষ্টাৰ্ট হয়, বাট সেইখিনি আপোনাৰ কলেজ এৰিয়া হয়। চ' আমি সেইখিনিত নাযাওঁ, আমি যাম এয়া মেইন হস্পিটেল যোনটো ছেক্টৰ আছে, আমি হস্পিটেল ছেক্টৰখিনিত যাম। এইটো আপোনালোকৰ মেইন গেটটো, এয়া চাওক। চ' আপোনালোকে যদি CMC বেলোৰ আহিব খোজে, আপোনালোকে অনলাইন চাৰ্চ কৰিব পাৰে cmc.in বুলি। তাতে আপোনালোকে ফুল ডিটেইলছ পাই যাব, কি ডিপাৰ্টমেণ্ট আছে, কি ডক্টৰ আছে। চ' একৰ্ডিং টু ইয়ৰ ডিপাৰ্টমেণ্ট আপোনালোকে এপইণ্টমেণ্ট লৈ ল'ব পাৰিব, আৰু তাতে আপোনালোকৰ অনলাইন ফিজ হয়, আপোনালোকে ফিজটো অনলাইন দি দিব পাৰিব। চ' ইয়াতে আপোনালোকৰ আছে সেয়া, তাতে আছে আপোনাৰ ট্ৰেভেল ডেস্ক। কোনোবাই যদি আপোনাৰ আউট অফ ইণ্ডিয়া বা ইণ্টাৰনেশ্যনেল পেচেণ্ট আহিছে, তেনেহ'লে তেওঁসকলে ট্ৰেভেল ডেস্কত হেৰি কৰিব পাৰে। ইফালে আছে আপোনাৰ ক্লক ৰুম, য'ত নেকি বস্তু বাহিনী যি লৈ আছে, যদি পেচেণ্ট হস্পিটেলাইজড হৈ আছে, তাতে আপোনালোকে বস্তুবিলাক ৰাখি দিব পাৰিব মানে। আৰু ইয়াতে আছে আপোনাৰ স্নেক বাৰ, ATMও আছে হস্পিটেলৰ ভিতৰত। তাৰপিছত ফাৰ্মাচী এটা আছে, আপোনাৰ প্ৰত্যেকটো ফ্ল'ৰে ফাৰ্মাচী আছে। এইটো তলৰ আপোনাৰ গ্ৰাউণ্ড ফ্ল'ৰৰ ফাৰ্মাচী হয়। আৰু এইটো গেট, এণ্ট্ৰি কৰা গেট যিটো আছে, A ব্লক আৰু B ব্লক আছে ইয়াতে দুটা। এটা হ'ল আপোনাৰ গেট 1, গেট 2, OPD ব্লকৰ হয় এইটো। চ' এইকেইটা হ'ল আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ। নিউ পেচেণ্ট আহক বা আপোনাৰ অল্ড পেচেণ্ট আহক, বা আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি আহক, চ' এইকেইটা কাউণ্টাৰত আপোনালোকে লিখি থোৱা আছে চব বহুত ভালকৈ। আৰু যদি বুজি নাপায়, এইটো হেল্প ডেস্কো আছে ইয়াতে, চ' আপোনালোকে ইয়াতে যাব পাৰে। আৰু এইটো হ'ল গেট 3 এণ্ড গেট 4, যোনটো নেকি আপোনাৰ OT থকা পেচেণ্টকহে অনলি এণ্ট্ৰি কৰিব দিয়ে। গেট 1 আৰু গেট 2ত আপোনালোকে এণ্ট্ৰি কৰিব দিয়ে OPD পেচেণ্টক। চ' এইটো হ'ল ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ। আপোনালোকে যদি অনলাইন কৰি লৈ আহে, তেতিয়াহ'লে ইয়াতে আহি পেলাই বেছি টাইম নালাগে। যদি আপোনালোকে অনলাইন এপইণ্টমেণ্ট নলয়, তেতিয়াহ'লে অকণমান টাইম লাগিব পাৰে। চ' এইটো চাৰ্চ হয় আপোনাৰ, আৰু এইখিনি হ'ল ৱেইটিং এৰিয়া। ইফালে আপোনাৰ ৰাণীপেট কেম্পাছৰ পৰা মেইন বেলোৰ কেম্পাছ যাবলৈ বাছো আহে, চ' সেইটো কাৰণে এইটো ৱেইটিং এৰিয়া হয়। বাছেদি পেচেণ্ট বা এটেণ্ডেঞ্চবিলাক অহা যোৱা কৰে। আৰু ইয়াতে আপোনালোকৰ বাছ ছাৰ্ভিচটো টোটেলি ফ্ৰী অফ কষ্ট হয়। ত' এইটো হ'ল আপোনালোকৰ ইমাৰ্জেঞ্চি এৰিয়া, আৰু এইটো হ'ল ট্ৰমা চেণ্টাৰ। চিধা আপোনালোকে তাৰ ৰেজিষ্ট্ৰেশ্যন গেটৰ পৰা আহি কিনে ইয়াতে ইমাৰ্জেঞ্চি পাব, আৰু ইয়াতে ট্ৰমা চেণ্টাৰটো পাই যাব। আৰু ইয়েহে আপোনালোকৰ পাৰ্কিং এৰিয়া, কোনোবাই কিবা ৰাখিব খুজিলে ৰাখিব পাৰিব। আৰু এইটো আপোনালোকৰ তাতে চাওক, বেংকো আছে, আপোনাৰ SBI বেংক, আৰু তাতে আপোনালোকৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন অফিচ তাতে আছে, ছিকিউৰিটি অফিচ আছে, চেম্পল কালেকশ্যন আপোনালোকৰ ব্লাড যি কালেকশ্যন হয় সেইটো বিল্ডিঙতে হয়। আৰু একজেক্টলি সেইটো বিল্ডিঙৰ পাছফালে ইয়াতে সেইখিনিও পাৰ্কিং এৰিয়া, আৰু এইটো ছাইডত আছে কেণ্টিন এৰিয়া। আৰু সিফালে আপোনালোকৰ আছে কলেজ এৰিয়াটো। চ' মই সিফালে নাযাওঁ, এইখিনিতে আজিৰ ব্লগটো মই আপুনি যদি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি লৈ নাহে, তেতিয়াহ'লে আপোনালোকে এই F ব্লকটোত ডিৰেক্টলি আহি পেলাই নিউ ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আপোনালোকে গেট নম্বৰ 1ত থকা ৰেজিষ্ট্ৰেশ্যনটোৰ তাতে গ'লে আপোনালোকৰ চব প্ৰচিডিঅ'ৰ হৈ যাব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দি হোল ভিডিঅ'। এনেকুৱা ভিডিঅ' চাবলৈ আপোনালোকে ফ'ল' কৰিবলৈ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু প্লিজ লাইক এণ্ড কমেণ্ট কৰিব, যাতে মই নেক্সট ভিডিঅ' আৰু ভালকৈ বনাওঁ।